হেল্ল' নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। গা পা ধুই পৰা ৰেডি গা পা ধুই আহিছোঁ খোজ কাঢ়িবলৈ। এইটো আমাৰ ৰাস্তাটো। ৰাতিপুৱা শুই উঠি ব্ৰাছটো প্ৰথমতে কৰি লৈছোঁ, তাৰপিছত বাকীখিনি কাম কৰিম আৰু এয়া মই বেটীৰ কাপোৰ কানি ধুই আছোঁ বাথৰুমত। যিহেতু পানীটো বহুত চেঁচা আৰু টেংকিৰ পানী যিহেতু পূৰা চেঁচা, একদম লাহে লাহেকৈ এনেকৈ ধুইছোঁ। আৰু ঠাণ্ডা দিনত কাপোৰ সোনকালে নুশুকায় আৰু আমাৰ ৰুমটোত ৰ'দো নপৰে, সেইটো কাৰণে। আৰু এয়া এইফালে মই বনাইছোঁ পুৰি ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। এতিয়া ওলাই ল'ম। হট কেছতে থৈ দিছিলোঁ, বনাই কিনে ব্ৰেকফাষ্ট কৰি ল'লোঁ। যিহেতু আমাৰ কাপোৰ মেলিবলৈ জেগা নাই, সেইটো কাৰণে এয়া কাপোৰ মেলা এটা ষ্টেণ্ড আনি দিছে। ইয়াতে মই কাপোৰ মেলোঁ আৰু এয়া বেলকনিতে থৈ দিছোঁ। এনেকৈ কাপোৰ শুকাই যায় বাৰু। আৰু এতিয়া ঘৰ ঝাৰু মাৰি লৈছোঁ। ৰাতিপুৱা বহুত কাম থাকে, ঘৰ সৰা কিবা কিবি বহুত থাকে, সেইটো কাৰণে প্ৰথমতে ঘৰটোৱে সাৰি লৈছোঁ। এতিয়া ভাবিছোঁ কাপোৰ খাই ষ্টেণ্ডটো বাহিৰলৈ ওলাই দিওঁ। যিহেতু ৰ'দো নপৰে, সেইটো কাৰণে লাহে লাহেকৈ এনেকৈ বাহিৰলৈ ওলাই দিওঁ। এতিয়া মই বেটীৰ কাপোৰকেইটা ধুনীয়াকৈ মেলি ল'ম এটা এটা কৰি। আৰু কাপোৰ ভৰ্তিয়ে হৈ গৈছে, দেখিব পাৰিছেনে মেলি। আৰু পেণ্টকেইটা প্ৰথমতে মেলি লৈছোঁ। এইটো আনাৰ পৰা বহুতো সুবিধা হৈছে বাৰু কাপোৰ মেলিবলৈ। যিহেতু মোৰ হেয়াৰ ফল হৈ আছে, সেইকাৰণে এই বি প্লেনটো শ্বেম্পু ইউজ কৰি আছোঁ। বহুত ভাল ফল পাইছোঁ আৰু চুলি সৰাও বন্ধ হৈছে। আৰু এইটো ভোলৰ জাবৰ দেখিছেনে, গা ধুবলৈ মই ইউজ কৰোঁ। ভোলৰ জাবৰটো বহুত ধুনীয়া হয় আৰু এইবোৰ প্ৰকৃতিৰ পৰা পোৱা বস্তু, সেইটো ইউজ কৰিব লাগে আৰু এইবোৰহে ভাল বেছিকৈ। আৰু এয়া মই শ্বেম্পু কৰি আছোঁ ধুনীয়াকৈ। ডেণ্ড্ৰফো হৈছে ঠাণ্ডা দিনত, আপোনালোকে হেয়াৰ ফল আৰু কিবা কিবি ড্ৰাইনেছ বহুত আহে, সেইটো কাৰণে ভালকৈ চুলিখিনি ধুই লৈছোঁ। আৰু চুলি ধুই মেলি এয়া পূজা কৰি লৈছোঁ। ৰাতিপুৱা গা চা ধুই ধূপ চাকি জ্বলাই মনটো কিবা এটা ফ্ৰেছ লাগে। আৰু এয়া মই গা চা ধুই আহি ক'ল্ড ক্ৰীম ঘঁহি লৈছোঁ। মই কেতিয়াবা বৰলিন বা বৰ'প্লাছ তেনেকৈ ঘঁহি ভাল পাওঁ, সেইটো কাৰণে মই এনেকৈ লগাওঁ। আৰু আপোনালোকে কি ক্ৰীম ইউজ কৰে বাৰু। আৰু এতিয়া আহিছোঁ অকণমান বেটীক খোজ কঢ়াবলৈ, আৰু দোকানো আহিবলৈ আছে, সেইটো কাৰণে দোকানো আহিছোঁ। আৰু এয়া দেখিছেনে, মই এঠাইত সোমাইছিলোঁ বাৰু। প্লেনবিলাক বহুত ধুনীয়াকৈ লগাই থৈছে, সেইটো কাৰণে অলপ ভিডিঅ' তুলি ল'লোঁ। আৰু আহি মেলি এইফালে খাবলৈ লৈছোঁ কমলা। আৰু দুপৰীয়া আহাৰ কাৰণে মই বনাইছোঁ দাইল, আৰু এয়া বন্ধাকবি, আলু আৰু কিবা কিবি আছে ভাজি ওলাই লৈছোঁ। ভাত বাঢ়ি ল'লোঁ আৰু এতিয়া খাম আৰু এতিয়া মই এইখিনি বাদাম ভাজিছোঁ সন্ধিয়াৰ পৰা চাহ খাবলৈ, সেইটো কাৰণে বাদাম খাই বহুত ভাল লাগে, সেইটো কাৰণে বাদাম ভাজি লৈছোঁ। পিঁয়াজ অলপো কাটি লৈছোঁ। এনেকৈ মই দোকানৰ পৰা কেঁচা বাদাম কিনি আনো, আৰু কেঁচা বাদাম কিনি আনি ভাজি খাই থাকোঁ। এনেকৈ বাদাম খাবলৈ খুব ভাল লাগে। আপোনালোকে এনেকৈ বাদাম খাই নাই বাৰু ক'বচোন। আৰু এইফালে আনিছে মুড়ি লাডু। আৰু মই ৰাতি আহাৰ কাৰণে বনাবলৈ লৈছোঁ মাছ। এইটো হৈছে ৰৌ মাছ, ৰূপচন্দা মাছ। ৰূপচন্দা মাছ আনিছোঁ, আৰু আজি পূৰা বইল খাম, সেইটো কাৰণে বইল বনাবলৈ ৰেডি কৰিছোঁ। এইফালে আদা চাদা গুচাবলৈ ৰেডি কৰিছোঁ। আৰু কেতিয়াবা ঠাণ্ডাৰ দিনত বইল খাবলৈ মন যায়, মাছ বইল পূৰা জালুক চালুক দি কেনে পূৰা বইল খাবলৈ বহুত ভাল লাগে। আৰু এইফালে মোৰ বইল মাছ ৰেডি হৈ গ'ল। প্ৰথমতে আলু কেইপিচ দি কিনে আৰু মটৰ চটৰ একেলগতে কবি দি কিনে বইল কৰি ল'লোঁ। তাৰপিছত মাছখিনি এনেকৈ দি দিলোঁ। তাৰপিছত আৰু বিলাহীখিনি আৰু খুন্দি কিনি দি দিলোঁ। এয়া জলকীয়া খুন্দি আছোঁ। আজিলৈ ইমানেই।